আজিকালি ঘৰে ঘৰে ডায়েবেটিছ বেমাৰটো পোৱা যায়। মানে যিমানৰ ঘৰতে যাব চবৰ ঘৰতে এজন নহ'লেও ডায়েবেটিছ পেচেণ্ট থাকেই। এই ডায়েবেটিছ বেমাৰটো মানে বহুতে মানে গম নাপায় যে কিছুমানৰ মনে মনে মানে ভিতৰে ভিতৰে বেমাৰটো হৈ থাকে, কিন্তু অৱহেলা কৰে। ডায়েবেটিছটো মানে পটককৈ ধৰিব নোৱাৰি। প্ৰথমে কিছুমান লক্ষণ দেখায়, মানে যেনেকৈ ধৰি লওক খুব বেছি পিয়া লাগে আৰু আপোনাৰ খুব বেছি পেচাব কৰিব লাগে আৰু অলপমান কাম কৰিলে মানে সোনকালে মানে পটকৈ ভাগৰি যায়। সেই বস্তুবিলাক মানে মানুহবিলাকে লক্ষণবিলাক দেখা দিলেও বহুতে মানে অৱহেলা কৰে। এই মানে কষ্ট কৰিছোঁ, ভাগৰ লাগিছে, শুই দিলে ঠিক হৈ যাব, এনেকৈ বুলি ভাবি বহুত কথা আওকাণ কৰি দিয়ে। কিন্তু ডায়েবেটিছ হোৱাৰ মানে প্ৰথম লক্ষণ এইবোৰেই। আৰম্ভণিতে তেনেকুৱা নিচিনা লক্ষণে দেখুৱায়। এই লক্ষণখিনি আমি আওকাণ কৰিব নালাগে। সময়মতে মানে খোৱা বোৱাটো আমি গুৰুত্ব দিব লাগে। খোৱা বোৱাটো সদায় টাইমমতে খাব লাগে আৰু চেনিজাতীয় বস্তুটো অলপ কমাই খাব লাগে। আমি মানে সৰুৰ পৰাই সেইটো বস্তু হেৰি কৰিব লাগে। চেনিজাতীয় বস্তুটো অলপ এভইড কৰাটোৱে ভাল স্বাস্থ্যৰ কাৰণে। চেনি আৰু নিমখ এই দুটা বস্তু স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়। অলপ কম পৰিমাণে খোৱাটোৱে ভাল। আৰু ডায়েবেটিছ যিসকলৰ ওলাইছে বা ডায়েবেটিছ যিসকলে মানে গম ধৰাত পৰিছে যে এতিয়া ডায়েবেটিছ হৈছে আৰু কণ্ট্ৰল কৰিব লাগে, মাজে মাজে চুগাৰটো জুখি থাকিব লাগে, চুগাৰ লেভেলটো কিমান আছে। আৰু খোৱা খাদ্য যেনেকৈ ধৰি লওক ভাতটো অলপ কমাই খাব লাগে, পাৰিলে ৰাতি 2খন ৰুটি খাব লাগে। আৰু মিঠা বস্তু যেনেকৈ ৰসগোল্লা, চেনি, গুড়, বিস্কুট এইবোৰ বস্তু ট'টেলি মানে পাৰিলে বন্ধই কৰি দিব লাগে। আৰু কিছুমান ধৰি লওক নুডলছ, পাস্তা, ময়দাৰ যেনেকৈ কিছুমান ম'ম' এইবোৰ বস্তু, চাওমিনে হওক কিবা, এইবোৰ অলপ কমকৈ খাব লাগে। তাৰপিছত ভাতজাতীয় বস্তু যেনেকৈ পোলাও, ফ্ৰাইড ৰাইচ, বিৰিয়ানী এইবোৰ বস্তুও কিন্তু ডায়েবেটিছত বহুত ক্ষতি কৰে। এইবিলাক বস্তু বন্ধ কৰিব লাগে। আৰু আমি মানে বহুতে এটা ভুল কৰোঁ, মানে আমি ভাবোঁ যে ফল মূলেও মানে স্বাস্থ্যৰ কাৰণে আমাৰ বহুত উপকাৰ ন, ফল মূল খালে বহুত উপকাৰ কৰে। সেই বুলি আমি কেতিয়াবা ভুলতে কি কৰোঁ, মানে একেলগে মানে বহুত ফল একেলগে খাই দিওঁ। ধৰি লওক কল আনিছোঁ, 5টা কল একেলগে খাই দিলোঁ, বা আম আনিছোঁ 4-5টা আম একেলগে ভাল লাগিছে খাই দিলোঁ। সেনেকৈ কিন্তু একেলগে যদি বহুত ফল মূল একেলগে খাই দিয়ে ন, সেইটো কিন্তু আপোনাৰ চুগাৰ লেভেলটো পটককৈ বঢ়াই দিয়ে। সেইকাৰণে ডায়েবেটিছ থকা পেচেণ্টবিলাকে ফল মূল খালেও মানে এটা খাব লাগে, বা তেনেকৈ মানে নিয়মিত আৰু একেলগে এসোপা ফল মূল খাই দিলেও কিন্তু আপোনাৰ চুগাৰ লেভেলটো বহুত বঢ়াই দিয়ে। আৰু এই বজাৰত যে পাই যে কি কয় জুচৰ বটলবিলাক যে পাই যে পেকেটত থাকে যে ৰিয়েল জুচ কিবা কিবি, সেইবিলাক কিন্তু বহুত বেয়া জানেনে। সেইবিলাকত একদম চুগাৰ বহুত থাকে, মানে সেইবিলাকে একদম চুগাৰ লেভেল বহুত পটককৈ হাই কৰি দিয়ে। সেইবিলাক পেকেটৰ ড্ৰিংকছবিলাক একদম খাব নালাগে, যেনেকৈ ক'ল্ড ড্ৰিংকছ আৰু এইবিলাক এনাৰ্জি ড্ৰিংক, এইবিলাক ষ্টিং কিবা কিবি থাকে যে, এইবিলাকতো ট'টেলি বন্ধ কৰিব লাগে। এইবোৰ খাবই নালাগে। আৰু যিবিলাক ব্যক্তিয়ে ৰেগুলাৰলি ড্ৰিংকছ কৰে, মানে এলকহল কনজিউম কৰে, তেনেকুৱা মানে মানুহবিলাকে সেই এলকহলটো পূৰা ট'টেলি বন্ধ কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ এলকহলে মানে কি কৰে, আপোনাৰ চুগাৰ লেভেলটো একদম কণ্ট্ৰল কৰিব নিদিয়ে। আপ ডাউন হৈ থাকে। পিছত আপোনাৰ লিভাৰো বেয়া হয়, পিছত হাৰ্টতো মানে এফেক্ট কৰে। আৰু চুগাৰটো যেতিয়া কণ্ট্ৰল নহয় আপুনি মানে চকুৰে কম দেখা হ'ব, কিডনী বেয়া হ'ব, হাৰ্টৰ কেতিয়াবা মানে হাৰ্টটো দুৰ্বল হৈ যাব দিনে দিনে, মানে শৰীৰৰ ভিতৰত ই লাহে লাহে বহুত ক্ষতি কৰে। সেইকাৰণে ডায়েবেটিছ থাকিলে মানে একো লাজৰ কথা নহয়। যদি আপোনাৰ ঘৰত ডায়েবেটিছ মানুহ আছে, সেইটো লুকাই ৰাখিব নালাগে। ভালকৈ ডক্তৰক দেখাওক, ডক্তৰৰ ভালকৈ পৰামৰ্শ লওক, আৰু খোৱা বোৱাবিলাক বহুত মানে ধ্যান দিব লাগে, গুৰুত্ব দিব লাগে, যাতে বহুত বেছি এগাল খাই নিদিয়ে আপুনি, বা মানে টাইম টেবুলটো যাতে মেইনটেইন হৈ থাকে, সদায় টাইমত খোৱা বোৱা কৰে, সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিব লাগে। তেতিয়া মানে ডায়েবেটিছ বেমাৰটো কণ্ট্ৰল কৰি ৰাখিব পাৰিব। একেবাৰে মানে ভাল হৈ নগ'লেও সি এটলিষ্ট মানে কণ্ট্ৰলত থাকিব।